চেলফিডাল লৈ এইবিলাক ব্লগ চলগ যে আছে মই একদম বেয়া পাওঁ দেই এইবিলাক একদম বেয়া পাওঁ কিন্তু ই কামৰ পৰা হাত সাৰি থাকিবৰ কাৰণে এইটো ভিডিঅ'ত লৈ আহিব ই ভিডিঅ' কৰি আছে ব্লগ বনাই আছে আৰু কামৰ প্ৰেছাৰটো দিয়া নাই মানে গম পাইছে নাই কিন্তু ইমান সদায় এই আমাৰ আশে পাশে ছোৱালী আছে দেই গাভৰু ছোৱালী আছে আমি নাই বুলি কোৱা নাই আমি জোকোৱা নাই কিন্তু আমি কৈ আছোঁ যে আমাক জোকাইলে আমি জোকাম এখন গোটেইখন ডেকা লৈ আহিছে না ডেকা লৈ আহিলে আৰু গাভৰু ছোৱালীক কোনো ৰৈ থাকিব পাৰিব আহি গৈছে আৰু চুম্বকে লোহা আকৰ্ষণ কৰা দি কৰিছে আহি গৈছে কিন্তু আমি জোকোৱা নাই দেই কোনো জানুৱাৰী দিন বোলো এইবিলাক কাম নকৰোঁ তেওঁলোকে যদি আৰম্ভ কৰে আমি আগবাঢ়িম আৰু বাকী বেলেগ প্লেনিং নাই আনি মাকা কিন্তু আমি ব্যৱহাৰ কৰা নাই পানী চফা খাব পাৰি চবেই পানী তাৰপৰা খাইছে কোনো ব্যৱহাৰ কৰে মানে পইচা থকা মানুহ না বছৰ কি পইচা নাই চটা আমি গিলানে লৈ আহিছোঁ খাম পেলাম ঘূৰাই লৈ যাম নদী পানী হাত নিদিওঁ পকল চকল দিবলৈ বেলেগ কথা ইমান মেহেংগাই দিনত হ'লেও কিন্তু পিকনিকত আমি ধাৰাহে খাইছোঁ ধাৰা গম পাইছে নহয় সৰু সুৰা পাৰ্টি নহয় বুজিছে নাই পানী কিনি আনিছোঁ চোৱা এটা দাম এক টোপাল নদী পানী ব্যৱহাৰ কৰা নাই কিয় বুলি ভাবতাই চাউলো লাভিন পৰা চাউল দামী চাউল আছে একদম হালকা হালকা পাতলা পাতলা এক্সপেঞ্চিভ পাৰ্টি না এক্সপেঞ্চিভ পাৰ্টি গাই অকণমান খাবলৈ আৰম্ভ কৰিছে বোলা দেই গা চা হিলিছে মানে কি দিনটো এনেকুৱা হৈ গৈছে এতিয়া মানে কি পাৰ্টি চাৰ্টি কৰা মানুহসকল চৰকাৰখন একদম ক্ষতি গায় আৰু গম পাইছেনে মানে কি হয় আপুনি এতিয়া অকণমান খাবৰ কাৰণেও অৰিহণা দিব লাগিব খাই যোৱাৰ পাছত আকৌ জৰিমনা দিব লাগিব অকণমান যদি বেছি হৈছে ঘৰত আকৌ অৰিহণা আছেই ড্ৰাইভিং এইটো কালি মই ষ্টেটাছ পাইছিলোঁ কাৰোবাৰ দেই এইটো চিপকাই দিলোঁ আৰু ইয়াত বাকী চলি আছে যা যোগাৰ অকণমান ময়ো অকণমান কিবা এটা ভিডিঅ' কামত মানে এইটো খোৱা বোৱা টেষ্ট কৰা একো হোৱাই নাই এতিয়ালৈকে অকণমান টেষ্ট কৰি লওঁ ভিডিঅ'ত চলি লাগিব আৰু এইবিলাক নাই বেকগ্ৰাউণ্ড মিউজিক লগাই আছে কিবা এটা দিম সেইটো অকণমান মাজে মাজে কেমেৰাটো পঠালি কৰি তেওঁলোককো দেখাই আছোঁ মই উঠি আছোঁ এনেই থকা নেকি ধুনীয়াকৈ কেমেৰাডাল আছে যেতিয়া 13 Pro Max এটা ল'ম বুলি ভাবিছোঁ দেই 10-12 বছৰমানৰ পাছত দাম চাম যদি কমে 10-15,000 যদি আহে তেতিয়া ল'ম আৰু নোট 8 Pro'য়ে চলাই আছোঁ চলাই থাকিম চলি যাব চলালে চলি যায় বস্তুবিলাক গম পাইছে নাই সেই তেনেকুৱা ধৰণৰ অলপ আগত দেখিলোঁ অকণমান ল'ৰা ছোৱালীকেইটা নদীখনৰ কিনাৰত গৈছে মাক বাপেক কোনো গাৰ্জেন নাই গাৰ্জেন কিহত ব্যস্ত হৈ আছে গতিকে এইবিলাক দায়িত্ববিলাক থাকিব লাগে অলপ কাৰণ কেলৈ বহুত কিছুমান ঘটনা হৈ যোৱা দেখা যায় অকণমান একেবাৰে বাচ্চা ল'ৰা অলৰেডি ডিমৰ বইলটো হৈ গ'ল কমপ্লিট ডিমৰ প্ৰচেছ চলি আছে এতিয়া খোৱা পৰ্বটো আৰম্ভ হৈছে আমাৰ ডিমৰ এতিয়া ডিমৰ দেখি আমাৰ দুজনমানৰ চিন্তা আছে এতিয়া যদি ইমান সোপা ডিম খাব কোনে আৰু দুজনমানৰ চিন্তা আছে জুইব জানো মেইন কথা আৰু মোৰ পেটটো আজি একদম বেয়া মই একদম খাব নোৱাৰো 8টাতে সামৰি দিম মই আজি বাকি नेटवर्क दिसो खाओ मजा लग बात यही है कि जनवरी मतलब एक बहाना है सब दारू पीने आए हैं यहाँ देखो दारू का ही नशा है 22 का पहला दिन 1 जनवरी इस कमले से शुरुआत किया है हमने खट्टे से वाओ क्या जाएगा अभी डिमो चली আছে বেৰ পৰ্ব চলি আছে বেৰটো মানে মাল বছৰ হৈ গ'ল 2021 যেন পাইছোঁ ইমান টিটিকি চাউণ্ড আনিছে সুন্দৰ চাউণ্ড ভাল চাউণ্ড আমাৰ আছে গাড়ীত মই অকল দেখাবলৈ আনিছোঁ বজোৱা নাই 2022 চনৰ 1 তাৰিখ মানে পিকনিকটো একচুৱেলি বাহানাহে এটা চবৰে ইয়াত মদ খোৱা ঠাণ্ডা বাকী এই আমাৰ টিম ইয়াত নাচি বাগি আছে আমাৰ ইয়াত একো এইবিলাক সুৰা পান কিবা কিবি এইবিলাক খোৱা নাই এলাও হোৱা নাই কাৰণ কেলৈ আমাৰ এইটো ষ্টাফ পিকনিক আমাৰ বছে পিকনিক দিছে বছ নিজে আছে তেওঁ লগৰীয়াসকলো আছে আমি ষ্টাফৰখিনি আছোঁ খাইছোঁ বৈছোঁ নাচিছোঁ বাগিছোঁ বছ এয়া এতিয়া লাষ্ট টাইম আপোনাৰ চবেই নাচি বাগি আছে ফূৰ্তি কৰা ব্যস্ত এতিয়া আমি ধুনীয়াকৈ ভাত খাম ভাত খাই পিনি ঘৰত যাম ঘৰত যাই ধুনীয়াকৈ হোম খাম কাইলৈৰ পৰা আকৌ সেই একেইখিনি ডিউটি হোৱা আৰম্ভ হোৱা সেইবিলাক একেবিলাকে দিন একেখিনি চলি থাকিব বছৰটোহে সলনি হৈছে কেলেণ্ডাৰ সলনি হৈছে তাতকৈ জীৱনটো একেই চলি থাকিব এনেকেই আৰু শুই উঠা খোৱা ডিউটি যোৱা কাম কৰা কাম কৰিহে আকৌ ঘৰত খোৱা হোৱা লাইফত বেলেগ একো নাই কেলেণ্ডাৰখন সলনি বেছি ফূৰ্তি কৰি লাভ নাই গম পাইছে অকল কেলেণ্ডাৰ সলনি হৈছে
আপোনাৰ জীৱনটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি সলনি কৰিব বিচাৰে নে নিবিচাৰে। বছ আপুনি যদি বিচাৰে তেতিয়াহ'লে হ'ব, নহ'লে একে থাকিব। এই ইয়াত ছিকিউৰিটিৰ কাৰণে আপোনাৰ ছেফটিৰ কাৰণে ইয়াত পুলিচ বিষয়া ঘূৰি ফুৰিছে। এয়া পৰা ছেফটি, কাৰণ কেলৈ ইয়াত মানে চবকে ফূৰ্তি কৰি আছে, পাৰ্টি কৰি আছে। ইয়াত ঘোঁৰা পান কোনো যাতে খোৱা নাই বা খাব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ ইয়াত ডিউটি কৰি আছে যেন পাইছোঁ। অহা যোৱা কৰি আছে। আহিছিল আমাৰ ইয়াতো সোমাই গৈছে, মদ পানী খাইছে নেকি চাই গৈছে। আমি নাই খোৱা বুলি কৈছোঁ, হয়ো খোৱাও নাই, আমাৰ ইয়াত সেইটো ব্যৱস্থা হোৱা নাই। নেদেখিলে ধুনীয়াকৈ কৈছে ফূৰ্তি কৰা, যিমান ফূৰ্তি কৰা নোখোৱাকৈ কৰা বুলি কৈ গৈছে। আৰু সেইটো হয়, সেইটো খোৱাৰ পাছত মানে কি হয়, বেছি খাই বৈ যায়, বাটত এক্সিডেণ্ট হোৱাৰ চান্স থাকে, বিভিন্ন ধৰণৰ প্ৰব্লেম হোৱাৰ চান্স থাকে। আপোনাৰ ইনচিডেণ্ট হৈ থাকে কিছুমান ঘটনা, কোনোবাই কাৰোবাক খুন্দিয়াই দিয়েগৈ, কোনোবাই নিজে পৰি দিয়েগৈ। গতিকে সেইবিলাক সাৱধানতা মানি ফূৰ্তি ফাৰ্তা কৰিলে ভাল। নতুন বছৰটোতে যদি আৰম্ভণিতে যদি তেনেকুৱা এটা ঘটনা হৈ যায় বেয়া লাগেতো। গতিকে সেইকাৰণে তেওঁলোকে নিজে পিকনিক স্পটত আহিছে, মদ চদ খোৱা মেলা এইটো বস্তুটো চাইছেহি তেওঁলোকে, নাপালে একো, গ'ল গৈ লাহেকৈ। বাকী এনজয় কৰি থাকিব লাগে আৰু ৰাইজে এতিয়া পিকনিক খাই আছে। মানে মেইন কথাটো কি হ'ল, জানুৱাৰী বুলি ক'লে চবে ফূৰ্তি কৰিছে, এটা বছৰ গ'ল, এটা বছৰ আহিব বা এটা বছৰ আহিছে। আজি 2019 চনৰ পৰা কৰোণা, লকডাউন, মাস্ক, ভেকচিনেশ্যন, কাৰফিউ, পুলিচৰ খেদাখেদি এইবিলাকৰ মাজতে 19 পৰাটো আজিলৈকে 3 বছৰ গ'লেই, হ'ল 3টা বছৰ। আজি আকৌ 2022টো আহিছে, আজি বা ই বা কি ৰূপ লৈ আহে। কাৰণ কেতিয়া চাওক, নতুন বছৰ বুলি বেলেগ একো নাই, নতুন বছৰ বুলি অকল কেলেণ্ডাৰখন সলনি হ'ব, বাকী মানুহৰ লাইফটো একো সলনি নহয়। মানুহে কিছুমানে ভাবি থাকে নতুন বছৰৰ পৰা যদি ভালে হ'ব, একো নহয়, ঘণ্টা একো নহয়, অকল কেলেণ্ডাৰখন বদলি হ'ব, মাহ একে থাকিব, তাৰিখবিলাকো একে থাকিব, কিন্তু চনটো বদলি হ'ব, 21 পৰা 22 হ'ব, 22 পৰা 23 হ'ব। কিন্তু আমাৰ জীৱনটো তেনেকৈ চলি গৈ থাকিব। পৰিৱৰ্তন যদি হ'ব লাগে তেতিয়া আমি নিজে কৰিব লাগিব, চেঞ্জেছটো আমি নিজে আনিব লাগিব। তো কেতিয়াও নিজে নিজে নাহে বছৰটো নিচিনাকৈ, সেইটো নিজৰ লগত কথা। যদি আনিব বিচাৰে আনিব পাৰি। এখন মানুহখন আহিছে পাছফালে দৌৰা দৌৰি কৰি আছে, এই জেগা বিচাৰি পোৱা নাই বিলাক হ'লে। আৰু যি কি নহওক চব আপোনাৰ প্ৰব্লেমে হয়। মানে কিন্তু এটা কথা, যোৱা এটা বছৰ আমি জীৱনটো যেনেকৈ পাৰ কৰিলোঁ 365 দিন, কিন্তু এই নতুন বছৰটোত এটা সংকল্প ল'লে ভাল হয় আৰু যে সেই আগৰ নিচিনাকৈ দিনবিলাক পাৰ নকৰোঁ আৰু নতুন নতুন সপোন দেখিব লাগে। অকল দেখিলেই নহ'ব, বিচনাত শুই সপোনত পকপকে খেলিব লাগে, তেতিয়া এই বছৰটো ভাল হ'ব। এই বছৰটো আমি ভাল নিজে কৰিব লাগিব। একচুৱেলি বছৰটো আহিছে, বছৰটো নিজে নিজে কেতিয়াও ভাল নহয়। বাকী আৰু তেনেকৈ আৰু জীৱন এই আনিছে নাই, কেৰাহী চেৰাহী লৈ লৈ ছোৱালী ল'লেতো মাক ক'ৰবাত খাবলৈ যায়, জেগা বিচাৰি সিহঁতৰ পানী চানী ব্যৱস্থা একদম নৈ কাষত যাব। ভণ্টিহঁত বৰ কাষলৈ নাযাবা, জেগা সেমেকা আছে, জুই চুই নজ্বলিব। জুই জ্বলাওঁতে এইফালে আগবেলাটো গ'লগৈ, জুই জ্বলোতে পাছবেলা হৈছে, মাংস খোৱালে ৰাতি 12 বাজিলে, ঘৰ খোৱালে ৰাতিপুৱা। এইখন আৰু ডাঙৰ কথা হ'ব, গম পাইছে নাই? পিকনিক চিকনিক ইমান ভাল নাপাওঁ, সিহঁতৰ মানে যাবলৈ মন যায় আৰু মানে। এতিয়াতো আমাৰ বছে দিছে পিকনিক ষ্টাফৰ গোটেইখিনি, প্ৰতি বছৰে দিয়ে। আহিছোঁ সেইকাৰণে কণ্ট্ৰিবিউট কৰি খাবলৈ অলপমান টান হৈ যায়, কাৰণ কেলৈ ইমান কথা পাতি নাইকিয়া মানুহ না, চিঘৰ খাই আছোঁ। ৰেডিজনে কিবা এটা চাই আছে, ভিডিঅ' কৰিলে হ'বলা, চাইছে কেনেকুৱা আছে ভণ্টিহঁত ধুনীয়া হৈছে। ভণ্টিহঁত আহিছে, ভণ্টিহঁত এয়া চাইছে মানে, মই কথা দি বোলে চাইছে, মই উঠাই দিছোঁ। মই বোলো উঠিবা, উঠাই দিম মই, খালি জোকোৱা নাই, নোজোকাও। প্ৰথমতে কথা আছে, আমাক জোকালহে আমি জোকাম। আমি আহোঁতে বস্তুটো মৰিশালী হৈ আছিলে, মানুহ ইমান নাই। এতিয়াতো গোটেইটো বহাশালী হৈ গ'ল মানে, অকণমান য'ত ত'ত মানে মানুহৰ এইকেইটা আমাৰ গুণ্ডাকেইটা বদমাছকেইটা ঘূৰি ফুৰিছে মাল চাই চাই, বদমাছ। আৰু মেইন কথা সেইটোৱে যে বছৰটো সকলোৰে সুখ শান্তিৰে যাওক, পাৰ হওক। বাকী আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনালোকে সুখত কটায়, জীৱনটো দুখত কটায়। জীৱনটো আপুনি যেনেকৈ চলাই যায় তেনেকৈ চলি থাকিব, অকল বছৰটোহে সলনি হৈছে, আপোনাৰ জীৱনটো অট'মেটিক কেতিয়াও সলনি নহয়। গতিকে সেইটো কথা মনত ৰাখি নিজে নিজে কৰি যাব লাগে আৰু কামবিলাক। বাই, হেপী নিউ ইয়েৰ once again, goodbye. Hi guys, this is Rajbi, watching to my YouTube channel Limitless. If you enjoyed watching my video, then please like, share and subscribe and press the bell icon.